भरोसा मत कर गैरों पर भरोसा मत कर गैरों पर क्योंकि तुम्हें चलना पड़ेगा अपने ही पैरों पर माय डियर फ्रेंड माइसेल्फ গাৰ্লফ্ৰেণ্ড মোটিভেশ্যন স্পীকাৰ বিজনেছ কচ অফ নৰ্থ ইষ্ট যেতিয়া আপোনাৰ জীৱনত বেয়া দিন পাৰ হৈ গুচি যায় আপোনাৰ লগৰীয়া সমনীয়া ফ্ৰেণ্ড চাৰ্কুল বন্ধুবৰ্গ আত্মীয় স্বজনে যেতিয়া গম পায় তেতিয়া কি কয় মনত পেলাওকচোন তেতিয়া কয় তই মোক কিয় নজনালি তই মোক একবাৰতো তই মোক জনাব লাগিছিল তই চাগে মোক আপোন বুলি নাভাবিলি মই তোক বহুত বেয়া পাইছোঁ আৰু যেতিয়া ভাল দিন চলি থাকে তেতিয়া কি কয় তেতিয়া কয় তই কিন্তু মোক কেতিয়াও জনাবলৈ নাপাহৰিবি তোৰ লগত মই আজিও আছোঁ আৰু সদায় থাকিম তোৰ জীৱনত যদি কিবা বেয়া দিন আহে কিবা যদি বেয়া দিন চলি থাকে বিপদ আহে একদম নাপাহৰিবি কিন্তু তই মোক একদম জনাবি কিন্তু নহ'লে চাবি কিন্তু কথা বেয়া হ'ব মই কিন্তু বহুত বেয়া পাম কিন্তু সঁচাকৈ যেতিয়া আপোনাৰ জীৱনত বেয়া দিন চলি থাকে দুৰ্দিন চলি থাকে তেতিয়া কিন্তু আপুনি অকলশৰীয়া হৈ থাকি যায় আপোনাৰ আশে পাশে কোনো নাথাকে আপুনি আপোনাৰ জীৱনত আপুনি অকলে ফাইট কৰিবলগীয়া হয় আপুনি সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে উদ্ধাৰ পাবৰ কাৰণে কত কি কৰিবলগীয়া হয় তাৰ কোনো হিচাপ নিকাচ নাথাকে গতিকে সেইকাৰণে কৈছোঁ এইখন পৃথিৱীত কোনো কাৰো নহয় অকলে আহিছে আপুনি জীৱনৰ ৰাস্তা কাঁইটেৰে ভৰি থকা ৰাস্তাটো আপুনি নিজেই সুগম কৰি ল'ব পাৰিব লাগিব তাক চাফ চিকন কৰি তাক নিজেই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ল'ব পাৰিব লাগিব সুবিধাজনক কৰি ল'ব লাগিব আপোনাৰ জীৱনত ঘটি থকা সমস্যাবিলাকক সুবিধালৈ সুযোগলৈ নিজেই ৰূপান্তৰিত কৰিবলৈ শিকক আপুনি নিজকে ইমান স্কিলফুল কৰি দিয়ক নিজকে ইমান যোগ্য কৰি তোলক আপুনি কেতিয়াও আনৰ প্ৰতি ভৰসা কৰিবলগীয়া নহয় বহুত মানুহেও কয় বহুত মানুহৰ জীৱনত ভাল বন্ধুও থাকে গতিকে বন্ধু এনেকুৱা ৰাখক মানুহে কয় যে টকা পইচা ৰাখক গোটাব লাগে যাতে বেয়া দিনত কাম আহে যদি আপুনি টকা পইচা হাঁচিব পৰা নাই তেতিয়াহ'লে বন্ধু এনেকুৱা ৰাখক আপোনাৰ জীৱনত বেয়া দিনেই আহিব নিদিব আপোনাৰ জীৱনত কেতিয়াও সি বেয়া দিন আহিব নিদিব কিছুমান মানুহৰ জীৱনত এনেকুৱা ভাল ফ্ৰেণ্ড থাকে কিন্তু বহুত কম মানুহ থাকে সি নচিবৱালা হয় বহুত ভাগ্যৱান হয় যে তেনেকুৱা মানুহে তেনেকুৱা এজন ফ্ৰেণ্ড পায় বন্ধু পায় কিন্তু মেক্সিমাম মানুহৰ জীৱনত তেনেকুৱা বন্ধু আঁতৰি গুচি যায় এয়ে সত্য তিতা কিন্তু এয়ে সঁচা কথা হয় ট্ৰুথ ইজ অলৱেজ বিটাৰ অকল আপোনাৰ মা দেউতা থাকিব মা দেউতাৰ আশীৰ্বাদ থাকিব আৰু ভগৱানৰ কৃপা থাকিব বাকী কোনো নাথাকে গতিকে জীৱন যুদ্ধত যুঁজিবৰ কাৰণে ফাইট কৰিবৰ কাৰণে সমৰ সজ্জা তৈয়াৰ কৰক নিজকে ৰেডি কৰক গতিকে এনেকুৱা জ্বালা যন্ত্ৰণা আজি যি জীৱন আপুনি কটাই আছে আজি হয়তো বহুতে দুখৰ মাজত হয়তো দিন কটাইছে আৰু বহুতো হয়তো পাৰ কৰি গৈছে আৰু যিসকলৰ জীৱনত বেয়া দিন অহা নাই সি কিন্তু সন্মুখীন হ'বই লাগিব প্ৰত্যেকজন মানুহে সন্মুখীন হ'বই লাগিব গতিকে তাৰ কাৰণে আপুনি প্ৰস্তুত থাকক আৰু সেইখিনি সময়ত আপুনি চিনি পাব কোন কেনেকুৱা কোনজন মানুহ আপোনাৰ জীৱনত থাকিব নে নাথাকিব কাক আপুনি ৰাখিব নে নাৰাখিব আপোনাৰ আপোন পৰিয়ালৰ মানুহ হ'ব পাৰে আপোনাৰ বন্ধুবৰ্গ হ'ব পাৰে ফ্ৰেণ্ড চাৰ্কুল হ'ব পাৰে গতিকে আপুনি যদি ভাবিছে আপুনি আপোনাৰ জীৱনত যিকোনো বস্তু আপুনি সহজে কেতিয়াও নাপায় আপুনি পাব হ'লে মনত ভাবিব লাগিব যে এই বস্তুটো মোক লাগিবই লাগিব আপুনি সেই বস্তুটোহে পাব जो मुझे चाहिए ही चाहिए वो मुझे नहीं मिलता जो मुझे चाहिए मुझे वही मिलता है जो मुझे चाहिए ही चाहिए সব মনৰ খেল মাইনৰ গেম হয় আপুনি মনৰ ইয়াত আগতেই ডিটাৰমাইন হৈ যায় বাকীখিনিতো বাহিৰৰ বহিঃপ্ৰকাশ হয় আপোনাৰ পাৰচেপশ্যন যেনেকুৱা হ'ব আপোনাৰ একশ্যনো তেনেকুৱা হ'ব আপোনাৰ মুভমেণ্টো তেনেকুৱা হ'ব ৰিজাল্টো তেনেকুৱা আহিব কেএফচিৰ অনাৰ কৰ্নেল চেণ্ডাৰ্ছ আমেৰিকাৰ বিজনেছমেন হয় फाउंडर एंड सीईओ ऑफ केएफसी তেওঁ 65 বছৰ বয়সত बिजनेस स्टार्ट किया था उन्होंने जब शुरू किया था उनका उम्र था 65 साल उस समय ने उन्होंने स्टार्ट किया इस बिजनेस को 100 बार 200 बार 300 400 500 800 1008 বাৰ ফেইলিয়াৰ হ'ল বিফল হ'ল কিন্তু 1009 বাৰত তো সাকসেস হৈ গ'ল গতিকে কথাটো হৈছে কি আপোনাৰ মনৰ পৰাজয় হৈছে প্ৰকৃত পৰাজয় মনৰ জয় হৈছে প্ৰকৃত মনৰ জয় আপুনি যদি ইয়াত ভাবি লৈছে যে পজিটিভলি ডেফিনেটলি আই ক্যান অ্যাচিভ ইট ডেফিনেটলি ইউ ক্যান অ্যাচিভ যদি আপুনি ইফ ইউ থিংক আই ক্যান অ্যাচিভ nobody can help you to achieve it to always be positive be confident নিজকে যোগ্য কৰি তোলক এখন পৃথিৱীত जिसे अकेला चलने का हौसला होता है एक दिन उन्हीं के पीछे काफिला होता है गतिके पृथ्वीत अकलेই যাবলৈ চেষ্টা কৰক পৃথিৱীত অকলেই আগবাঢ়িবলৈ চেষ্টা কৰক কাৰো ভৰকাত নাথাকিব আনৰ কান্ধত আনৰ আশ্ৰয়ত আনৰ ভৰকাত আনৰ আশাত কেতিয়াও ৰৈ নাথাকিব সময় নষ্ট নকৰিব
কিয়নো আপুনি আপোনাক যিমান বুজি পায়, আপুনি আপোনাক যিমান বিশ্বাস কৰে, যিমান ভৰসা কৰিব পাৰে, দ্বিতীয় এজন ব্যক্তিক আপুনি সিমান ভৰসা, সিমান বিশ্বাসত কেতিয়াও ল'ব নোৱাৰে। এয়াই সত্য। আপুনি ভাল পাওক, আপুনি বেয়া পাওক, আপুনি যিয়েই নাভাবক, কিন্তু এইটোৱে হৈছে সত্য। hope you like the video। যদি ভিডিঅ'টো কামৰ বুলি ভাবিছে তেনে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব আগলৈ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'। থেংক ইউ, গুড নাইট, জয় হিন্দ।